নমস্কাৰ নেপথ্য অন্য যাত্ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰবাৰ আহিছোঁ কিছু বিৰতিৰ পাছত নেপথ্য অন্য যাত্ৰালৈ। আমি এনেধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ আহিছোঁ য'ত মই বৰ্তমান উপস্থিত আছোঁ চিমেণ্ট চাপৰি হেনচোৱা দোলাকখৰীয়াৰ অৱস্থিত জেউতি প্ৰাথমিক বিদ্যালয়লৈ, যিহেতু জেউতি প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈ গৈছে। তাৰে আমি কিছু বাৰ্তা আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ, য'ত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে এখন স্মৃতিগ্ৰন্থ লগতে দ্বিতীয় নিশালৈ এখন নাট মঞ্চস্থ কৰা হৈছিল। সেয়েহে আমি হেনচোৱা দোলাকখৰীয়াবাসী ৰাইজৰ লগতে উদযাপন সমিতিৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিবলৈ আমি আগবাঢ়িছোঁ। আহকচোন আপোনালোকক পোনপটীয়াকৈ লৈ যাওঁ তেওঁলোকৰ ওচৰলৈ। ধন্যবাদ। হয়, 50টি বৰ্ষ গৰকি গ'ল। সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিলে জেউতি প্ৰাথমিক বিদ্যালয়ৰ হেনচোৱা দোলাকখৰীয়াবাসী ৰাইজ, লগতে এখন উদযাপন সমিতি আৰু লগতে বিদ্যালয় কৰ্তৃপক্ষ। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ জেউতি প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতিৰ ওচৰলৈ, যিহেতু সভাপতিৰ নেতৃত্বতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে। ইতিমধ্যে ৰাইজে অৰ্থাৎ বিভিন্ন প্ৰান্তত চিমেণ্ট চাপৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ক'বলৈ ধৰিছে সোণালী জয়ন্তী বৰ্ষটি ইমান সুন্দৰকৈ ইমান পৰিপাটিকৈ আপোনালোকে উদযাপন কৰি আমাক কৰি দেখুৱালে। আচলতে সেইখিনি বহুত ডাঙৰ এটা ভাল প্ৰগ্ৰেম এটা হৈ গ'ল। সেইকাৰণে আমি বহুত ভাল পাইছোঁ। ৰাইজেও সহযোগ কৰিছে বহুত ধুনীয়াকৈ, বিভিন্ন ক্ষেত্ৰৰ পৰা আমি সহায় সহযোগ পাইছোঁ। গতিকে আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আকৌ কম মই নিশ্চয়। এতিয়া মই সকলো কিন্তু সহযোগতে অনুষ্ঠানটো সফল হৈছে। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে মেইনলি বহুত দেহে কেহে আমি বহুত কষ্ট কৰিলোঁ, ৰাতি দিন আমি একাকাৰ কৰি দিলোঁ। গতিকে সেইটো আমি তেনেকুৱা কাৰণে আচলতে সফল হ'ব পাৰিছোঁ বুলি ভাবিছোঁ। নেপথ্য অন্য যাত্ৰাৰ উদ্দেশ্য হৈছে নেপথ্যত থকা ব্যক্তিসকলক আপোনালোকৰ সন্মুখলৈ অনা। ইতিমধ্যে সভাপতিদেৱে ক'লে যে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ মূল আঁৰত থকা নেপথ্যৰ ব্যক্তিগৰাকী হৈছে এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী। শিক্ষয়িত্ৰীগৰাকী আমি মনৰ ভাৱ জানিবলৈ যাম, যিহেতু তেওঁৰ অনুমতি, তেওঁৰ সহায় সহযোগিতা, তেওঁৰ দিহা পৰামৰ্শৰ মতেই এই সোণালী জয়ন্তী বৰ্ষটি সাফল্যমণ্ডিত হৈছে। সেয়ে আমি আহকচোন আমি আপোনালোকৰ সৈতে পৰিচয় কৰাৰ লগতে তেওঁৰ ওচৰলৈ যাওঁ। তেখেত হৈছে আমাৰ এই জেউতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুসুম বৰগোহাঁই। আহক। মই এই সোণালী জেউতি প্ৰাথমিক বিদ্যালয় যিটো সোণালী জয়ন্তী পতা হ'ল, এই সোণালী জয়ন্তীৰ 3খন গাঁৱৰ ৰাইজক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কিয়নো জেউতি প্ৰাথমিক বিদ্যালয়খনক তেওঁলোকৰ সহায় সহযোগিতাত আমি এই সোণালী জয়ন্তী পাতিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ ইয়াত নাট পৰিচালনা কৰা আমাৰ মৃদুল হাজৰিকা দেৱকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতৰ বৰ ধুনীয়াকৈ এই আমাৰ জেউতি প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী নাটক পৰিচালনা কৰিলে। বহুত ভাল লাগিলে, কাৰণ সকলোৰ মুখে মুখে শুনিছোঁ এই আমাৰ যি কাৰ্যসূচী বহুত ধুনীয়া হৈছে। সেয়ে মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু সকলো সদস্যলৈও মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে ইয়াত সহায় সহযোগিতা কৰিছিলে নাটকতে হওক বা যিকোনো কামতে, মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। অনুষ্ঠান সাফল্যমণ্ডিত কৰাত নেপথ্যত থকা ব্যক্তিসকলৰ সৈতে ইতিমধ্যে আমি কথা বতৰা চলি আছে। এইবাৰ আহক আমি কাৰ্যকৰী সভাপতি লীলাকান্ত মৰাণদেৱৰ ওচৰলৈ যাওঁ, তেখেতৰ অনুভৱ। মই 3খন গাঁৱৰ ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ। 3খন গাঁৱৰ ৰাইজে সহায় সহযোগ কৰাৰ বাদে আমি সোণালী জয়ন্তী বৰ্ষ পাতিবলৈ সক্ষম হ'লোঁ। লগতে আমাৰ যিগৰাকী আমাৰ ইয়াত প্ৰধান শিক্ষয়িত্ৰী আছে, তেওঁৰ সহায় সহযোগ বহুত আমি পালোঁ। পোৱাৰ বাবে আমাৰ গোটেই কাৰ্যকৰী সভাপতিৰ পৰা আদি কৰি গোটেই কৰ্মকৰ্তালৈ, গোটেই কমিটি বিষয়ববীয়াসকললৈ যিমানখিনি কষ্ট কৰিলে, সেই কষ্টখিনি গোটেই সফলিত হ'ল বুলি মই আশা কৰিলোঁ। তাৰে কামনা কৰি আগতো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু নাট্যগোষ্ঠীৰ যিখন নাটক কৰিলে, সেই নাট্যগোষ্ঠীলৈ মই বহুত ধন্যবাদ জনাইছোঁ। এইবাৰ আমি যাব বিচাৰিছোঁ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ উপসভাপতি গোপাল হেনচোৱা ডাঙৰীয়াৰ ওচৰলৈ। তেখেতৰ মনোভাৱ জনোৱা হওকচোন। নমস্কাৰ। আজি নেপথ্য আমাৰ মৃদুল ভাইটিয়ে যি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ বিষয়ে তেওঁ আমাক দুআষাৰ ক'বৰ কাৰণে আজি আগবঢ়াইছে। 2খন গাঁৱৰ আমাৰ দোলাকখৰীয়া আৰু হেনচোৱা আৰু খেৰণি 2খন গাঁৱৰ
ৰাইজে ইমান ধুনীয়াকৈ এখন মানে সোণালী জয়ন্তী বৰ্ষটো পাতিবৰ কাৰণে উলহ মালহে যেনেকৈ তেওঁলোকে হাত উজান দিলে, সেই ক্ষেত্ৰত মানে তেখেতলোকক আমাৰ তিনিখন গাঁও ৰাইজক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ উদযাপন সমিতি কৰ্মকৰ্তাসকলে যেনেধৰণে তেওঁলোকে নিজৰ কৰ্মবিলাক মানে হাতত লৈ ধুনীয়াকৈ যাতে সোণালী জয়ন্তী বৰ্ষটো 2025 বৰ্ষ সোণালী জয়ন্তী বৰ্ষটো সফল ৰূপায়ণ কৰিলে, তাৰ বাবে মোৰ প্ৰত্যেক কৰ্মকৰ্তালৈ আৰু ৰাইজৰ যিবিলাকে তেওঁলোকে শ্ৰমদান দিলে তেখেতলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু এইখিনিকে ক'লোঁ, দুইখন গাঁৱৰ মানে সহযোগিতাৰ কাৰণে আমাৰ আজি সোণালী জয়ন্তী বৰ্ষটো সফলভাৱে ৰূপায়ণ হ'ল। ধন্যবাদ। নেপথ্যৰ অন্য এক যাত্ৰালৈ আমি যিহেতু স্বাগতম আপোনালোকক জনাইছোঁ, আকৌ আমি নেপথ্যৰ এজন এনে ব্যক্তিলৈ ওচৰলৈ যাব বিচাৰিছোঁ, যিজন ব্যক্তিৰ যিহেতু এটা অনুষ্ঠানৰ নেপথ্যত থাকি মূল সুঁতি মূল গুৰি ধৰোতাজন হৈছে সম্পাদকজন। উদযাপন সমিতিৰ সম্পাদকেই মূল খুঁটি ধৰিছিল আৰু প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো সময়ত তেখেতে এই অনুষ্ঠানটোৰ কাৰণে সময় দিছিল আৰু সাফল্যমণ্ডিত কৰাত তেওঁ মনোনিৱেশ হৈছিল। আহকচোন আমি তেখেতৰ মুখেৰেই শুনো তেখেতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত তেখেতৰ মনোভাৱ কেনেধৰণৰ। আহক। পোনপ্ৰথমে মোৰ আমাৰ সোণালী জয়ন্তীৰ উদযাপন সমিতি আৰু যিখন আমাৰ ইয়াত নাটক কৰিলে, ডাইৰেক্টৰৰ পৰা লৈ পিনি নাটক কৰা সকলোলৈ আৰু তিনিখন গাঁৱৰ ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। একচুৱেলি যিখন ইয়াত নাটক হৈ গ'ল সেইখন এখন নাটক নহয়, সেইখন হৈছে এখন ডাঙৰ এখন ভাব্যমান থিয়েটাৰ নিচিনা। আমি যিখন ইয়াত যে নাটক আমি কৰিলোঁ সেইখন হৈছে ডাঙৰ ভাব্যমান থিয়েটাৰ ৰূপান্তৰিত হ'বলৈ গৈ আছে। গতিকে মই ডাইৰেক্টৰ মৃদুল হাজৰিকাক মই এইটোৱে ক'ব বিচাৰিছোঁ, তুমি ৰানিং কণ্ডিশ্যনত লাগি থাকা, নেৰিবা। যিমানেই কষ্ট কৰা সিমানেই সফল হ'ব। গতিকে আমাৰ সোণালী জয়ন্তীটো আমি যিমান কষ্ট কৰি আমি উদযাপন সমিতিৰ পৰা ধৰি পিনি ৰাইজসকলে আমি যিমান কষ্ট কৰিলোঁ দিনে ৰাতিয়ে, আমি কষ্ট কৰাৰ ফলত আমি সেই সফল হ'ব পাৰিলোঁ। বহুত ভাল লাগিছে। আমাৰ চিমেণ্ট চাপৰি আঞ্চলিকত এনেকুৱা এটা অনুষ্ঠান হোৱা নাই। একচুৱেলি মই ফৌজৰ পৰা আহি মই এতিয়া দুটা অনুষ্ঠান পালোঁ। সেই দুইটা, এটা হৈছে হাত বিহু, এটা হৈছে এই সোণালী জয়ন্তী। দুইটাই যে ইমান ভালদৰে আমি সফল কৰিব পাৰিছোঁ তাক লৈ বহুত বহুত ধন্যবাদ। আৰু আমাৰ হেনচোৱা দুলাককৈ আৰু খেউনিগাঁও ৰাইজৰ ফালৰ পৰা মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মই অনুৰোধ কৰোঁ মৃদুল হাজৰিকা ডাইৰেক্টৰ, যাতে এখন নাটক নহয় ভাব্যমান থিয়েটাৰ বুলি ক'বা তুমি, আৰু যিবিলাকক তুমি নাটকত ৰোল দি আছা সিহঁতক অকণমান আগুৱাই নিয়া, যাতে ইহঁতে আগবাঢ়ি যাওক আৰু পূৰা অসমতে প্ৰকাশ কৰা, যাতে এখন ভাব্যমান থিয়েটাৰ নিচিনা ৰূপান্তৰিত হৈ যায়। মই সেইটোৱে তোমালোকক ধন্যবাদ দিছোঁ। ধন্যবাদ। গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ যি গৌৰৱোজ্জ্বল সোণালী জয়ন্তী 27-28 ডিচেম্বৰ তাৰিখে যি উদযাপন হ'ল, খুব উলহ মালহে হ'ল। আমাৰ উদযাপন সমিতি সম্পাদক আৰু সভাপতি পুনৰুদ্যমে তেওঁলোকৰ সহযোগিতাত আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ লাহন বাইদেউ লগতে উদযাপন সমিতিৰ সকলো বিষয়বোৰে পুনৰুদ্যমে আৰ্থিক আৰু কায়িকভাৱে তেওঁলোকে যি উৎসাহ উদ্দীপনাই সহায় যোগালে, তাৰ ফলত আমাৰ এই কাৰ্যভাগ সম্পূৰ্ণ সফল হৈছে। ইয়াৰ মূলতে এই অনুষ্ঠানৰ লগত জড়িত থকা আৰু এটা অতি আকৰ্ষণীয় অনুষ্ঠান হৈছিলে, যি আমাৰ কাৰাগাৰ যি নাটক মঞ্চস্থ কৰিছিলে। এই ক্ষেত্ৰত আমাৰ মৃদুল হাজৰিকা দেৱক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তেখেতক আমি অকল ময়ে নহয়, আমাৰ উমানন্দ হেনচোৱা আৰু চয়ন চেতিয়াদেৱৰ মোৰ তিনিজনে সহযোগত তেওঁক আমি আলোচনা কৰিছিলোঁ। আৰু সেইমৰ্মে তেওঁ আহি আমাৰ মাজত উপস্থিত হৈ আমি অনানুষ্ঠানিকভাৱে হ'লেও আমি তেওঁৰ লগত বাৰ্তালাপ হৈছিলে আৰু সেইমতে কথামতে কাম, আৰু তেওঁৰ লগত আমাৰ ধুনীয়াকৈ ভালদৰে বাৰ্তালাপ হৈছিলে। আৰু ৰাইজৰ দুখনকৈ ৰাজহুৱা মিটিঙত যি প্ৰস্তাৱ হৈছিলে সেই প্ৰস্তাৱ মৰ্মেহে আমি আগবাঢ়িছিলোঁ। আৰু সেইমতে তেওঁ পুনৰুদ্যমে তেওঁ এই নাটকৰ লগত সহযোগিতা আগবঢ়ালে। তেওঁক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু নাটকৰ লগত জড়িত থকা কলা কুশলী তেখেতলোকক ধন্যবাদ জনাইছোঁ। আমাৰ তামুলী ছাৰ, তেওঁ পুনৰুদ্যমে এই নাটকৰ লগত জড়িত আছে। আৰু এই অনুষ্ঠানৰ লগত যিটো অতি আৰু এটা আকৰ্ষণীয় অনুষ্ঠান হৈছিলে আমাৰ কুইজ প্ৰগ্ৰাম, সেই কুইজ প্ৰগ্ৰামটো ছাৰে খুব এই মকমচলী ব্লকৰ ভিতৰতে এটা ডাঙৰ অনুষ্ঠান হৈছিলে, সেইটোৰ মই খুব আনন্দিত। কাৰণ কুইজৰ লগত ময়ো আংশিকভাৱে জড়িত হৈ থাকোঁ, নিশ্চয় ভাল লাগিলে।
আৰু নাটক ক্ষেত্ৰত কলা কুশলীকে আদি কৰি যিসকলে ইয়াত সকলোৱে কষ্ট ত্যাগ কৰিলে তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ অতিথি হিচাপে যিসকলে আহি আমাক এই নাটকত তেওঁলোকে মঞ্চস্থ কৰি সকলোকে আমোদ প্ৰমোদ দিলে, মই তেওঁলোকক পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী দিগন্ত হেনচুৱা আৰু মই পোনপ্ৰথমে আমাৰ মৃদুলদাক মোৰ মনৰ ভাৱ ল'ব অহাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই জেউতি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ আলোচনীখনৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিলোঁ। আমাৰ এই জেউতি প্ৰাথমিক বিদ্যালয় এই জেউতি নামৰ এই স্মৃতি গ্ৰন্থখনে আমাৰ ভৱিষ্যতৰ বাবে এখন দলিল হৈ ৰখিব। আৰু আমাৰ এই গ্ৰন্থখনত বহু গুণী জ্ঞানী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান পাঠদান গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীও ইয়াত লেখাসমূহ প্ৰকাশ পাইছে। আৰু তেওঁলোকে ইমান ধুনীয়াকৈ নিজৰ লিখনিসমূহত নিজৰ ভাৱ বা সামাজিক আদি সকলো দিশতে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিছে এই আলোচনীখনৰ জৰিয়তে। ইয়াৰ পৰাই যাতে ভৱিষ্যতে তেওঁলোকে আৰু ডাঙৰ ডাঙৰ লেখাসমূহ বা বিভিন্ন ধৰণৰ গঠনমূলক লেখাসমূহ লিখিবৰ বাবে তেওঁলোকে আজি এই গ্ৰন্থখনৰ পৰাই তেওঁলোকে অনুপ্ৰাণিত হৈছে। ভৱিষ্যত প্ৰজন্মইও যাতে এনেদৰে এই লেখাসমূহৰ জৰিয়তে নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতলৈ এজন ভাল লিখক লেখিকা হ'ব বুলি মই আজি সম্পাদকৰ দায়িত্ব লৈ অনুভৱ কৰিলোঁ। আমাৰ এই ইতিবৃত্ত বিদ্যালয় ইয়াতে সোমাই আছে। বহুকেইজন ব্যক্তিয়ে এই অনুষ্ঠানটোৰ লগত জড়িত। তেওঁলোকে জেউতি ইতিহাস নামেৰে কিছুমান লেখনি দিছে আৰু ইয়াৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্ম বা ছাত্ৰ ছাত্ৰীয়ে আমাৰ জেউতি প্ৰাথমিক বিদ্যালয়খনো কেনেকৈ স্থাপন হ'ল, ইয়াৰ আঁৰত কোন কোন ব্যক্তি জড়িত আছিলে, এই সকলোবিলাক এইখনেই এখন সমল হ'ব আৰু ভৱিষ্যতলৈ দলিল হ'ব। আৰু আমাৰ এই আলোচনীখন পঢ়ি কিছু সংখ্যক হ'লেও জ্ঞান আয়ত্ব কৰিব বুলি মোৰ পিনৰ পৰা আশা ৰাখিলোঁ। আৰু শেষত সকলোলৈকে ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিলোঁ। ধন্যবাদ। বৰ্ষ সোণালী জয়ন্তী, তথাপিতো বাৰে বাৰে ওলাই আছে নাটক। আৰু যিহেতু নাটকৰ লগত জড়িত হৈ আছোঁ বহু বছৰৰ পৰা, নাটক শিকি আছোঁ, নাটক শিকাই আছোঁ, এনেধৰণৰ নহয়, নাটক শিকিহে আছোঁ। শিকাৰ মূল আঁৰৰ মানুহ কিছুমান থাকে, প্ৰেৰণা পাওঁ। এইবাৰ আমি নাটকলৈ যাব বিচাৰিছোঁ, নাটকত থকা নেপথ্য ব্যক্তিসকলৰ সৈতে কথা পাতিব বিচাৰিছোঁ, নাটকৰ অভিনেতাসকলৰ সৈতে কথা পাতিব বিচাৰিছোঁ। যিহেতু নাটক এখন প্ৰস্তুতি চলোৱাৰ আগতে এজন ব্যক্তি মনলৈ আহে, প্ৰথমতে নাটকখন যেতিয়া পঢ়িবলৈ আৰম্ভ কৰোঁ তেতিয়া সেইজন ব্যক্তিক মই নেওচা দি কেতিয়াও কাম কৰা নাই আজিলৈকে, কৰিবলৈ ভৱিষ্যতেও তেখেতক লৈ থাকিম। তেখেতে কিমান ভালদৰে অভিনয় কৰে সেইটো ৰাইজে ক'ব। সামাজিক মাধ্যমত ইতিমধ্যে কাৰাগাৰ নাটখনেই, ভৱেন বৰুৱাৰ নাট কাৰাগাৰ, পৰিকল্পনা পৰিচালনা মৃদুল হাজৰিকা ময়ে কৰিছিলোঁ। আৰু সেই এপাহতে আপোনালোকক জনাইছোঁ, যিজন ভাল লাগে এটা কথাই, মোৰে শিক্ষাগুৰু, শ্ৰদ্ধাৰ শিক্ষাগুৰু, ডক্টৰেট থকা এজন ব্যক্তি ডক্টৰ গোপাল তামুলী ছাৰ। তেখেতৰ প্ৰেৰণাতে আমি নাটকসমূহ কৰিবলৈ বিভিন্ন ঠাইত যাওঁ। তেখেতৰ ওচৰলৈ আমি তেখেত থাকিলে আমি সাহস পাওঁ। সেয়ে আমি তেখেতৰ অনুভৱ, এইবাৰ নাটকখন আগতেও নাটক কৰিছে, এইবাৰ নাটকৰ অনুভৱ তেখেতৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ পোনপটীয়াকৈ। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ প্ৰিয় ছাত্ৰ মৃদুলে ইতিমধ্যে কথাখিনি বহলাই কোৱা নিচিনাই হ'ল। এইবাৰ নাটক কৰি ভাল পালোঁ। কেইবাটাও কথা আছে ইয়াত। প্ৰথমতেই আঘোণ আৰু পুহ মাহৰ শীতৰ মুকলি আকাশৰ নিয়ৰ সনা দুবৰি গছকি আমি এচাম নাটক ভাল পোৱা এটা অৰ্থত বলিয়া বুলিও ক'ব পাৰি, আমি খুব উপভোগ কৰিলোঁ। আৰু এনেধৰণে ৰিহাৰ্চল কৰাৰ পৰা নাটক কৰাৰ যিটো মজা কৰাসকলেহে পায় আৰু তেওঁলোকৰহে জীৱনটো আচলতে বেলেগ ধৰণে আমি ভাবিবলৈ সক্ষম হওঁ। যি কি নহওক, জেউতি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ মোৰ কথাৰে নহয়, ৰাইজৰ কথাৰে নহয়, সকলো ফালৰ পৰাই শুনিছোঁ সফল হৈছে। দুটা অনুষ্ঠান এনেকুৱা এটা অঞ্চলত গাঁও অঞ্চলত হ'ব পাৰে বুলি বহুতেই ভাবিব নোৱাৰে, কিন্তু সেইটোৱে ইয়াত সম্ভৱ কৰি তুলিলে তিনিওখন গাঁৱৰ ৰাইজ, আমাৰ জিতু সন্দিকৈ, তৰুণ গগৈ, আমাৰ মৰাণদা, এখেতলোকৰ বলিষ্ঠ নেতৃত্বত দুইটা অনুষ্ঠানে সোণালী জয়ন্তীক জাকত জিলিকা কৰিলে। এই স্মৃতিৰ পাতত ই সদায় জিলিকি থাকিব। নাটকৰ কথালৈ আহোঁ। মোৰ বয়সে
সোণালী জয়ন্তী পাৰ কৰিছে, সেইকাৰণে খুব ভাল লাগিছে যে এয়াও সোণালী জয়ন্তী অনুষ্ঠান, মোৰ জীৱনৰো এটা অনুষ্ঠান বুলি ভাবি মোৰ সন্তানৰ শিল্পীসকলৰ লগত অভিনয় কৰিবলৈ সুযোগ পালোঁ। সকলোকেইজনে মোৰ ছাত্ৰ, আকৌ পৰিচালক মোৰ প্ৰিয় ছাত্ৰ, আৰু তেওঁ মোৰ এই নাটক শিকি থকা সময়ত মোৰ গুৰু। সেই হিচাপে মই পোৱা আমেজটো বেলেগতকৈ আৰু বেলেগ। নাটক ক'লে আহোঁ, নাটক কৰি ভাল পাওঁ বা আনৰ পৰা শিকোঁ। ইয়াৰ উদ্দেশ্যটো এইটোৱেই যে জীৱনটোক নতুনকৈ ভবাৰ, জীৱনটোক বেছি উজ্জ্বল কৰি তোলাৰ ই এটা প্লেটফৰ্ম বা মঞ্চ বুলি ক'ব পৰা যায়। সকলোবিলাক সুন্দৰভাৱে হৈছে। আৰু শেষত কওঁ, পৰিচালক কেইবাজনৰ লগতো কৰিছোঁ, কিন্তু মৃদুলৰ লগত চাগৈ বেছি নাটক কৰিছোঁ। মৃদুলে যি ধৰণে সময় দিয়ে বা মৃদুলে যেনেধৰণে ল'ৰাবিলাকক, শিল্পীসকলক ৰাখিব পাৰে, হয়তো অন্যই খুব কমেহে পাৰিব, আৰু সেইকাৰণে মৃদুলৰ নাটকবিলাক বেছি সফল হয়। শেষত এই অনুষ্ঠান দুটিৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছোঁ। কলা কুশলীসকলক, মোৰ ছাত্ৰ ছাত্ৰীসকলক মৰম জনাইছোঁ। আমি আৰু নাটক কৰিম, মৃদুলকো এই দাবী জনাইছোঁ। শেষত এই গাঁৱৰ বাদেও যদি বেলেগ গাঁৱৰ ৰাইজ ইয়াত আছে, মই জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান হ'লে, অলপ সোণালী জয়ন্তী হওক, ৰূপালী জয়ন্তী হওক বা অন্য অনুষ্ঠান হ'লে যদি এনেকুৱা ধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান লয়, তেতিয়াহে আচলতে আমাৰ সমাজ ব্যৱস্থাটো আৰু বেছি ওপৰলৈ যাব বুলি মই বিশ্বাস কৰোঁ। অলপ দীঘলীয়া কাটি হ'লেও হ'ব, মই কৈছোঁ যিখিনি লাগে ৰাখিব দেই, কাটি ল'ব। যে প্ৰথম কথা হ'ল, আজিকালি ভ্ৰাম্যমান থিয়েটাৰৰ এখন নাটক চাবলৈ আমাৰ গাঁৱৰ ৰাইজে, বিশেষকৈ বয়সস্থসকলে উপভোগ কৰিবলৈ সুবিধা নাপায়। এইকাৰণে নাপায় যে ভ্ৰাম্যমান থিয়েটাৰ হয়তো আমাৰ নিচিনা অঞ্চললৈ আৰু নাহিব, বৰ ব্যয়বহুল। দ্বিতীয়তে, অহা যোৱাৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থাৰ কাৰণে আমাৰ বয়সস্থ হ'লে এটা চামে নাটক উপভোগ কৰিবলৈ নাপায়। কিন্তু গাঁও এখনত যেতিয়া নাটক হয়, ৰিহাৰ্চেলৰ পৰা আৰম্ভ কৰি শেষলৈকে তেওঁলোকে একদম পূৰ্ণদমে উপভোগ কৰে, তেওঁলোকৰ জীৱনটোক অন্য ধৰণে চাবলৈ সুবিধা পায়। সেইকাৰণে নাটক হ'ব লাগে বুলি ভাবোঁ। তৃতীয়তে, আচুহোৱা যেন লগা, আমাৰ গাঁও অঞ্চলৰ কাৰণে আচুহোৱা যেন লগা এটা অনুষ্ঠান কুইজ অনুষ্ঠান। সেই কুইজ অনুষ্ঠানো এই সোণালী জয়ন্তী বয়সৰ দৰ্শকে খুব উপভোগ কৰা যেন অনুভৱ হ'ল। তেওঁলোকেও বুজি পালে কুইজ অনুষ্ঠানৰ কিমান প্ৰয়োজনীয়তা আছে। এনেকুৱা ধৰণৰ অনুষ্ঠানেহে আচলতে সোণালী জয়ন্তী, ৰূপালী জয়ন্তীৰ দৰে এটা উদযাপনক বেছি সোণত সৰগা কৰে বুলি মই অনুভৱ কৰোঁ। এইখিনি কৈয়ে সকলোকে ধন্যবাদ জনাই মোৰ ক'বলগাখিনি সামৰি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। অভিনয় কৰি ভাল পাওঁ, এজন ৰাইজৰ মৰমৰ মানুহ হ'ব বিচাৰোঁ, ৰাইজৰ প্ৰিয় হ'ব বিচাৰোঁ, যাতে মই মৰা সময়ত যাতে মোক 10জনে অনুভৱ কৰে, মোৰ নোহোৱা অনুভৱ কৰে, সেইটোৱে বিচাৰোঁ। তাৰ বাবে এনেধৰণৰ অভিনয় কৰোঁ, যিকোনো সামাজিক কামত জড়িত হৈ থাকোঁ। ঠিক তেনেদৰে এই সোণালী জয়ন্তী বৰ্ষ জেউতি প্ৰাথমিক বিদ্যালয়ে যি আয়োজন কৰিলে, তেনে এটা মহান অনুষ্ঠানত আমাক অভিনয় কৰিবলৈ সুবিধা দিলে, ৰাইজৰ মৰম বুটলিবলৈ সুবিধা দিলে। তাৰ বাবে আমি জেউতি প্ৰাথমিক বিদ্যালয়ৰ সকলোকে আমি ইয়াৰ গাঁৱৰ প্ৰতিগৰাকীকে আমি ধন্যবাদ জনাইছোঁ। আৰু নাটকৰ মাধ্যমেৰে অভিনয় কৰিবলৈ সুযোগ দি আমাৰ পৰিচালক মহোদয় তথা নেপথ্যৰ গৰাকী মৃদুল হাজৰিকাদেৱে যি সুবিধা দিলে, তাৰ বাবে তেওঁকো এই চেগতে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই সোণালী জয়ন্তী বৰ্ষৰ যিখন কমিটি, তেওঁলোকক সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে এনেকুৱা এটা অনুষ্ঠানত নাটকৰ দৰে এটা সুন্দৰ অনুষ্ঠান পাতি আমাৰ উঠি অহা প্ৰজন্মক এটা সুযোগ দিয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব মই মৃদুলাক। তেখেতৰ বাবে মই এই কাৰাগাৰ নাটকখনিত এটা খুব ভাল চৰিত্ৰ এটা অভিনয় কৰিবলৈ পালোঁ, সুযোগ পালোঁ। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব লাগিব মৃদুলাক। আৰু মই মোৰ সৌভাগ্য যে তেখেতৰ পৰাই মই প্ৰথম নাটক মই প্ৰথম ক্লাছ 4ত কৰিছোঁ। তেখেতৰ পৰাই তেখেতৰ পৰিচালনাতে মই ক্লাছ 4ত নাটক শিকিবলৈ পাইছিলোঁ। তাৰ বাবেও মোৰ সৌভাগ্য। আৰু প্ৰথম তেখেতে নাটকৰ জগতলৈ চিনাকি কৰাই দিছিল তেখেতেই। ইয়াকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নীল হাজৰিকা। মৃদুল দাই ক'লে মোৰ নামটো নীলমণি আছিলে। নীলমণিৰ পৰা নীল পোৱা মানুহজনে হৈছে মৃদুল দা।
যাৰ বাবে মই অভিনয় কৰিবলৈ শিকি আছোঁ। কাৰণ মই আগতে অভিনয় কৰা নাছিলোঁ। মৃদুলে মোক প্ৰথম অভিনয় কৰিবলৈ সুযোগকণ দিছিল। সেইবাবে মৃদুলাক ধন্যবাদ দিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা উদযাপন কমিটিক ধন্যবাদ থাকিল এনে এখন মঞ্চ দিয়াৰ বাবে। ইমানে নমস্কাৰ, সকলোকে ধন্যবাদ জনাইছোঁ। আগতে নাটক কৰা নাছিলোঁ, প্ৰথম কৰিছোঁ। কৰি ভাল লাগিলে, অভিজ্ঞতা প্ৰথম। বিশেষকৈ তামুলী ছাৰৰ লগত এবাৰ প্ৰথম কৰিছোঁ, ভাল লাগিছে। মৃদুলদাক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। তেখেতৰ পৰা এনেকুৱা এখন মঞ্চ পাইছোঁ। কোনো কাহিনী ভবা নাছিলোঁ যে নাটক কৰিম, ভাল লাগিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ নেপথ্য অন্য এক যাত্ৰা ফেচবুক পেজটিলৈ আৰু মোৰ ফালৰ পৰা জেউতি প্ৰাথমিক বিদ্যালয় সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ দিব লাগিব মৃদুল হাজৰিকা দেৱক। তেখেতে মোক মাতি আনিলে, ইমানকণ সুযোগ দিলে যে ৰাইজৰ ওচৰত অকণমান অভিনয় কৰিবৰ বাবে। নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ যে ইমানখন সুন্দৰ অনুষ্ঠান দিলে, এইখিনি মৰমীয়াল পৰিয়াল পালোঁ, বহুত ভাল লাগিছে। ধন্যবাদ। পোনপ্ৰথমে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এইবাৰ মই প্ৰথম নাটক কৰিছোঁ আৰু পোনপ্ৰথমে মই মৃদুলদাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ কাৰণে এখন মঞ্চ পাইছোঁ আৰু আগতে মই তেনেকৈ নাটক কৰা নাই, এইখনে প্ৰথম মোৰ অভিজ্ঞতা। এয়াকে কৈছোঁ, ধন্যবাদ। কৃষ্ণ কৃষ্ণ। অভিনয় খুবেই ভাল পাওঁ। মৃদুলদা এখন নাটক আগতে এবাৰ কৰিছিলোঁ, এইবাৰো আকৌ হলত মৃদুলদাই খবৰ দিলে আৰু ৰাইজে ভাল পাইছে বুলি গম পাইছোঁ। ওচৰলৈ আমি যাব বিচাৰিছোঁ যিজন ব্যক্তিয়ে নেপথ্যত থাকি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে। তেখেত হৈছে জেউতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুসুম বুঢ়াগোহাঁই বাইদেউৰ স্বামী হৰেন্দ্ৰ বুঢ়াগোহাঁইদেৱ। তেখেতৰ পৰা আমি জানিব বিচাৰোঁ, তেখেতৰ এই অনুষ্ঠানটোত যিহেতু নেপথ্য থাকি গোটেই সাফল্যমণ্ডিত কৰা তেওঁ আৰু মানুহজন তেখেতেই, তেখেতৰ অনুভৱ জানিব বিচাৰোঁ। আহক। নেপথ্যলৈ মোৰ ধন্যবাদ থাকিল। মই আচলতে এই সোণালী জয়ন্তীটো পতাৰ বহুত দিনৰ আগৰ পৰাই মোৰ হেঁপাহ। মই পাব্লিক হেল্থত কৰোঁ, যিহেতু আমাৰ এনেকুৱা সোণালী জয়ন্তী বোলা বস্তুটো নাথাকে। সেই হেতুকে আমি LP স্কুল এখনত মোৰ পত্নী কুসুম লাহন বৰগোহাঁই কৰে। এই সুযোগতে মই এই স্কুলখনতে সোণালী জয়ন্তী পাতিবলৈ সুবিধা পালোঁ আৰু এই সোণালী জয়ন্তীখন এই হেঞ্চোৱা দোলাকাষৰীয়া খেৰণী গাঁৱৰ ৰাইজে যি ধৰণে উলহ মালহে পাতিলে, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু ইয়াৰ নাট্যকাৰসকল মই ভাবিব নোৱাৰা এক্টিং কৰিছে তেখেতলোকে। মই ভ্ৰাম্যমান কহিনুৰ বা কিবা অন্য থিয়েটাৰ চাই থকাৰ দৰে অনুভৱ কৰিলোঁ। ইমান ধুনীয়া নাটক কৰিছে, আমাৰ স্থানীয় ল'ৰা ছোৱালী ইমানখিনি আগবাঢ়িছে। ইয়াৰ আঁৰত যে মৃদুল হাজৰিকা সোমাই আছে, মই জানি বহুত সন্তোষ লাভ কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। অভিনয় কৰি ভাল পাওঁ। এজন ৰাইজৰ মৰমৰ মানুহ হ'ব বিচাৰোঁ, ৰাইজৰ প্ৰিয় হ'ব বিচাৰোঁ, যাতে মই মৰা সময়ত যাতে মোক 10জনে অনুভৱ কৰে, মোৰ নোহোৱা অনুভৱ কৰে, সেইটোৱে বিচাৰোঁ। তাৰ বাবে এনেধৰণৰ অভিনয় কৰোঁ, যিকোনো সামাজিক কামত জড়িত হৈ থাকোঁ। ঠিক তেনেদৰে এই সোণালী জয়ন্তী বৰ্ষ জেউতি প্ৰাথমিক বিদ্যালয়ে যি আয়োজন কৰিলে, তেনে এটা মহান অনুষ্ঠানত আমাক অভিনয় কৰিবলৈ সুবিধা দিলে, ৰাইজৰ মৰম বুটলিবলৈ সুবিধা দিলে। তাৰ বাবে আমি জেউতি প্ৰাথমিক বিদ্যালয়ৰ সকলোকে আমি
ইয়াৰ গাঁৱৰ প্ৰতিগৰাকীকে আমি ধন্যবাদ জনাইছোঁ আৰু নাটকৰ মাধ্যমেৰে অভিনয় কৰিবলৈ সুযোগ দি আমাৰ পৰিচালক মহোদয় তথা নেপথ্যৰ গৰাকী মৃদুল হাজৰিকাদেৱে যি সুবিধা দিলে তাৰ বাবে তেওঁকো এই চেগতে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মই